নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সকলোৱে নিশ্চয় ভালে আছা, ভালদৰে থাকিবা ঘৰত, কলৈকো নাযাবা। বৰ্তমান দেশৰ পৰিস্থিতি ভয়াৱহ ৰূপে দেখা দিছে। কৰোনা ভাইৰাছ দিনে দিনে বেছিকৈ সংক্ৰমিত হ'বলৈ ধৰিছে। সেইবাবে তোমালোকে ঘৰত হাত ধুবা, চেনিটাইজাৰ ইউজ কৰিবা আৰু মাস্ক পৰিধান কৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই পঞ্চমমান শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 3 অৰূপৰ আবেদন পাঠটি সিদিনাখন বুজাই দিছিলোঁ। আজি মই এতিয়া ইয়াৰে প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোক সকলোৱে চাই যোৱা, লগত সকলোৱে কিতাপখন ওলাই ল'বা, তেতিয়াহ'লে বুজি পাবলৈ সুবিধা হ'ব। এটা প্ৰথম প্ৰশ্নটো আছে, চোৱা তোমালোকে। অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? অৰূপৰ পেট চলা ৰোগ হোৱাৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? উত্তৰ, গাঁৱৰ মানুহ এঘৰৰ ঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট চলা ৰোগ হৈছিল। গ. অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? উত্তৰ, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু তুমি এইখন মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। খ. আবেদনক কি বুলি কয়? উত্তৰ, আবেদনক দৰখাস্ত বুলি কয়। অৰূপে পঢ়া স্কুলখনৰ নাম কি? উত্তৰ, অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। অৰূপে কি বিচাৰি আবেদন কৰিছিল? উত্তৰ, অৰূপে ছুটী মঞ্জুৰি, ইয়াতে মঞ্জুৰিত চৌকাত ৰৈ গৈছে, মই আকৌ দিছোঁ, মঞ্জুৰিৰ বাবে আবেদন কৰিছিল। শব্দ অৰ্থ, এতিয়া আছে শব্দৰ অৰ্থ লিখোঁ। আহা, ব্যস্ত, আহৰি নোপোৱা, ক্ষতি, হানি বা উপস্থিত নথকা। তাৰ পাছত আছে পেট চলা। পেট চলা হ'ল বেছিকৈ শৌচ কৰা ৰোগ। ছুটী, কামৰ পৰা লোৱা সাময়িক অব্যাহতি। মঞ্জুৰ, অনুমোদন, সন্মতি, একান্ত, একাগ্ৰ, শৈলী, প্ৰণালী, ভংগী। শিৰোনামা, ঠিকনা। তাৰপাছত আছে অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে, কেতিয়া, কাক কৰিছিল? চাই যোৱা তোমালোকে, মই ধুনীয়াকৈ দেখাই গৈছোঁ। এই প্ৰশ্নটো ৰেহেনা খাতুন বাইদেৱে অৰূপক কৰিছিল, যেতিয়া অৰূপ বহুদিনৰ মূৰত বিদ্যালয়লৈ আহিছিল। ঠিক আছে। তাৰ পাছত আছে স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰীৰ জৰিয়তে প্ৰধান শিক্ষক শিক্ষয়িত্ৰী মহোদয়লৈ আবেদন কৰিব লাগে। অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা, কোৱা আৰু লিখা। অৰূপে লিখা পত্ৰখন চিঠি লিখাৰ দৰে লিখিছিল। তোমালোকে আকৌ এবাৰ চাবা সেইখন, তেতিয়া ভালদৰে বুজি পাবা। বাইদেৱে লিখা আবেদনখনত নাম আৰু বিদ্যালয়ৰ নাম লগতে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষয়িত্ৰী মহোদয়ক সম্বোধন কৰি লিখিছিল। মই তোমালোকক পুনৰ দেখাই দিছোঁ, চোৱা। অৰূপে এখন চিঠিত কি কৰিব লাগে? আমি চিৰি খৰি সহায় লওঁ, হয়নে নহয়? ঠিক সেইদৰে অৰূপেও লিখিছিল। তাৰপাছত সম্বোধন কৰিছিল পূজনীয়া বাইদেউ বুলি, ডাঙৰক হ'লে পূজনীয়া ব্যৱহাৰ কৰিব লাগে, আৰু ঠিক সেইদৰে অৰূপেও কৰিছিল, আৰু গোটেই চিঠি লিখাৰ নিচিনাকৈ অৰূপে লিখিছিল। কিন্তু বাইদেৱে আকৌ এখনক কি কৰি দিলে, যে এখন কেনেকৈ লিখিব লাগিব? আবেদন। আবেদনত প্ৰথমতে বিদ্যালয়ৰ নাম উল্লেখ কৰি শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়ৰ জৰিয়তে প্ৰধান শিক্ষক মহোদয়লৈ লিখিছিল। দেখিছা এইখন? তেতিয়া তোমালোকে সুন্দৰকৈ নিশ্চয় বুজিয়ে পাইছা। তাৰ পাছত আছে এইখিনি চোৱা তোমালোকে, ইয়াতে দি দিছে যে
তলৰ বাক্যবোৰৰ কাষত দুটাকৈ কি আছে পদ দিয়া আছে এটা বাক্যটোৰ লগত খাপ খাব আৰু খাপ নোখোৱাটোত কি কৰিব দিছে পূৰণ চিন দিব দিছে তাৰ পাছত খাপ খোৱা পদটোৰে পুনৰ বাক্যটো লিখিব দিছে উদাহৰণ মনিকা কালি স্কুললৈ আহিছিল হ'ব না আহিব হ'ব মনিকা কালি স্কুললৈ আহিছিল তাৰ পাছত চোৱা মই কাইলৈ গুৱাহাটীলৈ যাম আৰু এইটোত কি হ'ব পূৰণ চিন আৰু যামটো হ'ব ৰাইট চিন হৌৱা চৰাইবোৰ আকাশত উৰিছে চোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল আহা আমি ঘৰলৈ যাওঁ মই কিতাপ পঢ়ো তুমি কি কৰিছা তেওঁ ধান দাইছে আমি ছবি আঁকিছিলোঁ তোমালোকে গীত গাইছিলা তেওঁলোকে বল খেলিছিল দেউতা আজি আহি পাব সিহঁতে কাইলৈ চিনেমা চাব আমি পৰহি পাম দেখিছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় প্ৰশ্ন উত্তৰখিনি সুন্দৰকৈ বুজি পাইছা বুজি যদি কিবা পোৱা নাই মোক কমেণ্টত সুধিবা তোমালোকে কিবা যদি বুজি নোপোৱা আছে আৰু ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰখিনি মই তোমালোকক নেক্সট ক্লাছত বুজাই দিম এতিয়া তোমালোকে এইবোৰ বহীত লিখিবা আৰু ভালদৰে ঘৰত পঢ়িবা তাৰ পাছত এনেকুৱা ধৰণৰ যদি ভিডিঅ'বিলাক তোমালোকে পাই থাকা বা চাই থাকিবলৈ ইচ্ছা কৰা তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ